মই এজাহাৰটো দিছিলোঁ আচলতে 20 তাৰিখে পিছত মানে দলগাঁও থানাৰ ওচিয়ে মোক আকৌ 22 তাৰিখে আকৌ মাতি পঠাইছে মোক কৈছে বোলে 20 তাৰিখৰ যিটো এজাহাৰ আছিলে তাত তাৰিখটো উল্লেখ আছে আপুনি আকৌ এবাৰ থানালৈ আহক আপুনি নতুনকৈ এজাহাৰ এখন দিয়ক আগৰ এজাহাৰটোকৈ আগৰে আছে যিখিনি দিছিলে সেইখিনি কথা একেখিনি আছে খালি তাৰিখটোৱে মই সলাই দিছোঁ 22 তাৰিখে ফ্ৰেছ এফআইআৰ এখন দিয়া হৈছে এজাহাৰ দিয়াৰ পিছত মোক যোৱাকালি CID-য়ে মাতি পঠাইছে মই ক'লোঁ যে বোলে ক'ত লগ কৰিব লাগিব যিহেতুকে মই এজাহাৰ দিছোঁ পূৰ্ণতঃ মই সহযোগ কৰিম কাৰণ জুবিনদাৰ কথা ইয়াতে তেওঁৰ লগত যিহেতুকে অন্যায় হৈছে গতিকে অন্যায়ৰ আমাৰ সুবিচাৰটো লাগিব সেইকাৰণে এফআইআৰ দিয়াতে মই ক্ষান্ত হৈ নাথাকোঁ মোক যদি দিল্লীলৈকেও যদি মাতে CID বা SIT মোক য'তে মাতিব মই তালৈ যাম মোৰ কোনো ধৰণৰ অসুবিধা নাই মই CID টিমক মই আগতে জনাইছোঁ যে য'তে মাতিব মই তাতে যাম প্ৰথমে মোক দলগাঁৱলৈকে মাতা হৈছিলে কিন্তু মই কৈছিলোঁ যে বোলে আজি মোৰ যিহেতুকে ইয়াতে কোৰ্টত এটা হিয়াৰিঙো আছিলে মোৰ আজি মই কৈছোঁ যদি বিয়লি বেলা যদি হয় তেতিয়াহ'লে মই দলগাঁৱত থাকিব পাৰিম আদাৰৱাইজ মই মঙলদৈ গৈ আছোঁ যিহেতুকে মঙলদৈ পুলিচ ষ্টেচনত হ'লেও কোনো ধৰণৰ অসুবিধা নহয় সেইকাৰণে তেখেতে কৈছে বোলে হ'ব ঠিক আছে মই মঙলদৈ আছোঁ আপুনি আহক তাৰপিছত মই মঙলদৈ কোৰ্টলৈ আহিলোঁ হিয়াৰিংটো শেষ হ'ল তাৰপিছত মই ইয়াতে মঙলদৈ থানাত মই আহিছোঁ তেখেতে মোক মাতি নিলে যিখিনি সুধিব লগা আছিলে গোটেই বিষয়বস্তুখিনি তেওঁ মোক সোধ-পোছ কৰিছে তাৰ মোক মানে মই যে এজাহাৰটো দাখিল কৰিলোঁ মই কি তথ্যৰ ভিত্তিত এজাহাৰটো দাখিল কৰিলোঁ মই যিহেতু এজাহাৰটো দিছোঁ যিহেতুকে তেওঁক হত্যা কৰা বুলিহে মই এজাহাৰটো দিছোঁ যে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে গতিকে গোটেই বিষয়টো মোক কেনেকৈ সন্দেহ জন্মিল ক'ত কি মই তথ্য পালোঁ কোনটো মিডিয়াত কি তথ্য পালোঁ আদি অন্ত গোটেই চালি জাৰি বস্তুখিনি মোৰ পৰা গোটেই তথ্যখিনি লৈছে ধৰকচোন এতিয়া মোৰ সন্দেহ কেনেকৈ জন্মিল যদি কোনোবাই মোক প্ৰশ্ন কৰে তেতিয়াহ'লে মোক প্ৰায় 2টামান বজাত মোৰ লগৰ বন্ধু সাংবাদিকে তেওঁ মহম্মদ আলিম প্ৰথম খবৰৰ সাংবাদিক তেখেতে মোক ফোন কৰি ক'লে খবৰ এটা শুনছ নাই খুব বেয়া খবৰ এটা আছে মই কৈছোঁ কি হৈছে কয় জুবিনদাৰ মৃত্যু হ'ল 2:30মান বজাত মই কৈছোঁ কি ধেমালি আৰম্ভ কৰিছে এইবিলাক কয় নাই খবৰ পাক্কা তেখেতৰ মৃত্যু হৈছে আনুষ্ঠানিকতাহে বাকী আছে মই কৈছোঁ খবৰটো কোনে দিলে আপোনাক কৈছে কয় আপুনি হেৰি কৰক লিংক এটা দি আছোঁ আপুনি লিংকটো চাওক মোক লিংক এটা পঠাইছে প্ৰথম খবৰৰ লিংক এটা দিছে মই তাত চালোঁ যে জুবিনদাৰ মৃত্যু পেৰাগ্লাইডিং কৰিবলৈ গৈ মৃত্যু হৈছে এইটো প্ৰথম খবৰত মই পালোঁ ফাৰ্ষ্ট টাইম পালোঁ পেৰাগ্লাইডিং কৰিবলৈ গৈ মৃত্যু হোৱা বুলি মই কৈছোঁ পেৰাগ্লাইডিং কৰিবলগীয়া এজন মানুহৰ কেনেকৈ মৃত্যু হ'ব পাৰে ৰছী ছিঙিব লাগিব ইমান সহজ কথাটো নহয় মোৰ সন্দেহ হ'ল বাকী মিডিয়াবিলাকত মই চোৱা আৰম্ভ কৰিলোঁ প্ৰতিদিন টাইম আছে NKTV আছে DY365 আছে আৰু বাকী যিবিলাক মিডিয়া আছে মই চব চোৱা আৰম্ভ কৰি দিলোঁ একফালৰ তাৰপিছত চাওঁ তাতে দিয়া আছে স্কুবা ডাইভিং কৰিবলৈ গৈ মৃত্যু হৈছে মোৰ সন্দেহ আৰু বাঢ়িল তো সন্দেহৰে কথা 1টাত বাজি আছে বোলে পেৰাগ্লাইডিং কৰিবলৈ গৈ মৰিছে আৰু কিছুমানত বাজি আছে স্কুবা ডাইভিং কৰিবলৈ গৈ মৰিছে গতিকে স্কুবা ডাইভিং কৰিবলৈ গৈ যদি মৰিছে তেতিয়াহ'লে তেওঁৰ মেডিকেল ফিটনেছটো চেকআপ কৰা হৈছে নে হোৱা নাই জানে যিহেতুকে জুবিন গাৰ্গ এজন মানে এপিলেপচি থকা মানুহ তেওঁ জুইৰ পৰা বাচি থাকিব লাগে তেওঁ পানীৰ পৰা বাচি থাকিব লাগে সিদ্ধাৰ্থে জানে শেখৰে জানে তেওঁৰ সময় যিকেইটা আছে চবেই জানে জানাৰ পিছতো তেওঁক স্কুবা ডাইভিং কৰিবলৈ অনুমতি কোনে দিলে গতিকে তাৰ পৰাই মোৰ সন্দেহটো আৰু বেছি ঘনীভূত হ'ল মই বহুত দেৰি কথাটো ভবা চিন্তা মই কৰিলোঁ লগৰ বন্ধু বান্ধৱী যিকেইজন আছিলে মই প্ৰায় কেইজনৰ লগত মই আলোচনা কৰিলোঁ তেখেতে কৈছে নাই এইটো একেবাৰে তই যিখিনি সন্দেহ কৰিছ সন্দেহটো তোৰ একেবাৰে ঠিকে আছে আমিও তেনেকৈ ভাবিছোঁ এইটো নিঃসন্দেহে তেওঁক এটা পৰিকল্পনা কৰি তেওঁক এইটো হত্যা কৰা হৈছে আৰু তাৰপিছতো মই থিৰাং কৰিছোঁ নাই মই এফআইআৰ কৰিম কাৰণ মইতো আশা কৰোঁ তদন্ত সঠিক দিশত যাওক কাৰণ এইটো জুবিন গাৰ্গৰ কথা অসমৰ এটা সম্পদ হেৰাইছোঁ গতিকে ইয়াতে কোনো এলা বেচা মানুহৰ কোনো কথা নাই ইয়াতে আমাৰ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে গতিকে কি কাৰণত মৃত্যু হ'ল কেইটা বজাত মৃত্যু হ'ল এতিয়ালৈকে কিন্তু আমি স্পষ্ট এই খবৰটো পোৱা নাই কোনো সংবাদ প্ৰতিষ্ঠানে এই কথাটো নাজানে স্বয়ং মুখ্যমন্ত্ৰীও নাজানে যে জুবিন দাৰ মৃত্যু কেতিয়া হৈছে টাইমটো নাই নাজানে গতিকে ইয়াতে সাংঘাতিক ধৰণে এটা ৰহস্য সময় আছে শ্যামকানু মহন্ত হওক সিদ্ধাৰ্থ হওক নতুবা শেখৰে হওক মৃত্যুৰ যিটো প্ৰকৃত কাৰণ এই কাৰণটো তেওঁলোকে সংবাদ প্ৰতিষ্ঠানৰ আগত বা অসমবাসীৰ আগত তেওঁলোকে এই কথাখিনি ব্যাখ্যা কৰা নাই আমি বাহিৰে বাহিৰে খবৰখিনি পাই আছোঁ আজি প্ৰণয় বৰদলৈ তেওঁ এটা হেৰি দিছে এতিয়া প্ৰথম খবৰত যেতিয়া খবৰটো পাইছে যে তেওঁ
মানে পেৰাগ্লাইডিং কৰিবলৈ গৈ মৰিছে। এই খবৰটো প্ৰথম খবৰ কোনে দিছে? নিশ্চয় ছিংগাপুৰত থকা প্ৰণয় বৰদলৈ এই খবৰটো দিব লাগিব।